নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডণ্ট মাইণ্ড। বহুত দিন ব্লগিং কৰা নাই, তাকে আকৌ আজি বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ ওচৰলৈ। ব্লগিং এটা কৰিবলৈ ভাবিলোঁ। ৰাতিপুৱাও ভাবি আছিলোঁ কি ব্লগ বনাম, তাকে গম পালোঁ যে আমাৰ গাঁৱলৈ বিধায়ক আহি আছে, সৰুপথাৰ সমষ্টিৰ বিধায়ক মাননীয় বিশ্বজিৎ ফুকন। চ' আজি আমি বিশ্বজিৎ ফুকনক লগ কৰিবলৈ গৈ আছোঁ আৰু ব'লকচোন বিশ্বজিৎ ফুকনক লগ কৰোঁগৈ। আৰু তেখেতে মানে আহিছে মানে এইটো কাৰণে মানে আমাৰ ইয়াত ৰেংমাই নদীৰ ওপৰত এখন মানে বৃহৎ নদীবান্ধ প্ৰকল্পৰ কাম চলি আছে, তাকে লৈ মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই চাবলৈ আহিছে। কি কাম কেনেধৰণে কাম চলি আছে। বহুত বছৰ ধৰি প্ৰায় 2011 চনৰ মানতে আহিছিল প্ৰকল্পটো, আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই। তাকে আজি আমাৰ সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই আহিছে চাবৰ কাৰণে। তো আপোনালোকক মই দেখাম আৰু ময়ো চাম, আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়াই কিনো ভাষণ দি যায় তাকে চামগৈ। আৰু ভাবিছোঁ মই আমাৰ গাঁওখনক লৈ অলপ আবেদন এখন দিওঁগৈ, ৰাস্তা পদূলিবিলাকক লৈ কি তাকে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁগৈ আৰু কিমান আৰু বকিম নেকি আৰু বুজিছে। এইটো আমাৰ গাঁৱৰ অৱস্থা, ৰাস্তাবিলাক। এইটো আমাৰ নামঘৰ বা কিহত তেওঁলোক আহি পোৱাহি নাই বৰ্তমান, পাবহি টাইম প্ৰায় 1টা বজামানত পাবহি বুলি কৈছে। সিহঁতি নোপোৱা আগতে মই আগতীয়াকৈ গৈ জেগা এডোখৰ আপোনালোকক দেখাই লৈছোঁ, কোনডোখৰ জেগা লাগিব। ক'ব আহিলি আমাৰ এইটো ৰাস্তা দি সোমাব লাগিব নদীবান্ধ প্ৰকল্পটোলৈ। চুইচ গেট এইবোৰ বালি এইবিলাক দমাই থৈছে। এই জেগাডোখৰ চাবলৈকে নদীবান্ধ প্ৰকল্পটো চাবলৈ আমাৰ মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া আহিব। এইখন হ'ল আমাৰ ৰেংমাই নদীৰ ওপৰত হোৱা বৃহৎ নদীবান্ধ প্ৰকল্প। এইটো এইফালে কাম কৰি আছে, কাম চলাই আছে। এইফালে JCB লাগি আছে। এইখনে প্ৰথম হ'ব ৰেংমাই নদীৰ ওপৰত হোৱা সৰ্ববৃহৎ নদীবান্ধ প্ৰকল্প। এতিয়ালৈকে কাম সম্পূৰ্ণ হৈ উঠা নাই। 2011 চনতে আহিছিলে, এতিয়ালৈকে আজি 2021 চন হ'ল। 10 বছৰ অতিক্ৰম কৰিলে, আজিলৈকে সম্পূৰ্ণ হৈ নুঠিলে। আহিলি
প্ৰকল্পটো চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে বা তাৰ পাছত ভালকৈ চলি থাকিবৰ বাবে কিন্তু প্ৰধানতঃ এই অঞ্চলৰ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন। কাৰণ আজি এই প্ৰকল্পটো হোৱাৰ পাছত ৪২খন গাঁৱৰ ৰাইজে খেতিৰ কাৰণে সুবিধা কৰিব পাৰিব। এই ৪২খন গাঁৱৰ ৰাইজৰ স্বাৰ্থত কাৰোবাৰ যদি অকণমান মাটি ইয়াত ড্ৰেইন বনাওঁতে কেনেল বনাওঁতে যদি যায়, মই আপোনালোকক অনুৰোধ জনাম যাতে আপোনালোকে কিছু ত্যাগৰ মনোভাৱেৰে নিজৰ কাৰণে এই কামটো নিজৰ হ'ব। কাৰণ আমি আজি আহিছোঁ, কাইলৈ গুচি যাম। ইয়াত খেতি আপোনালোকেই কৰিব, ধান আপোনালোকেই পাব। আৰু কোনোবাই যদি ভাবে যে মোৰ মাটিটোৰ গুচি গ'লত মোৰ অলপ লোকচান হ'ল, কিন্তু ইয়াৰ পানীয়ে আপোনালোকে বছৰেকত ২টা ৩টা খেতি কৰিব পাৰিব, তাৰ পৰা আপোনালোকৰ বহুত লাভ। সেয়ে আপোনালোকৰ মাজত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে এইটো আপোনালোকৰ কাৰণে এটা খুব ভাল বস্তু আহিছে আৰু এই আপোনালোকৰ কাৰণে আশীৰ্বাদ স্বৰূপ। এই অঞ্চলৰ মানুহৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ বাবে চৰকাৰে লোৱা এই আঁচনিক আপোনালোকে আগ্ৰহে সাৱটি লওক। বিশেষকৈ বিভাগীয় যিসকল বিষয়া আহিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। যি কাৰণতে নহওক ইমান দিন নোহোৱা কাম এটা তেখেতসকলৰ তৎপৰতাত আমাৰ সকলোৰে উদ্যোগত ৩ মাহৰ ভিতৰত শেষ হ'ব বুলি আমি ভাবিছোঁ। আৰু ঠাণ্ডা দিনত আমি বড়ো খেতি ইয়াত কৰিব পাৰিম বুলি আশা কৰিছোঁ। সেয়েহে কাৰোবাৰ যদি মাটি যায়, মই পুনৰ কৈছোঁ যে কোনোবাই অকণমান ত্যাগ কৰিব লগা হ'ব। এনেও এইখিনি মাটিত ম্যাদী পটা থকা হ'লে কম্পেনচেশ্যন দিব পৰা হ'লহেঁতেন। ইয়াত যিহেতু ম্যাদী পটাও নাই, গতিকে এই অঞ্চলত আমি এইখিনি কাম কৰিলে আমাৰ বহুত সুবিধা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা, সীমামূৰীয়া অঞ্চলত আমাৰ নিজৰ যেতিয়া এটা প্ৰকল্প থাকিব, অসম চৰকাৰৰ স্থিতি ইয়াত অধিক মজবুত হ'ব। আজি বিবাদমান অঞ্চল বুলি কৈ থকা অঞ্চলবিলাকত স্থায়ী যদি আমাৰ কাম কাজবিলাক হ'ব, এই অঞ্চলবিলাক উন্নতি হ'ব। মই নতুনকৈ নিৰ্বাচিত হৈছোঁ, আপোনালোকক এটাই মই কথা ক'ব বিচাৰোঁ যে আমি এনেধৰণে কাম কৰিব বিচাৰোঁ যে আজি অন্যান্য গাঁও অঞ্চলৰ মানুহে যেনেকৈ গণকৰে হওক, টেঙাখোলাৰ মানুহেই হওক, যিটো এটা পৰিৱেশত তেখেতসকলে বাস কৰিছে, সীমান্তৰ জনসাধাৰণে যাতে একে এটা পৰিৱেশ পায়। আমি সীমামূৰীয়া ৰাইজ, আমি অৱহেলিত, আমাৰ সুবিধা নাই, এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা ওপৰত গৈ আমি যাতে বাকী গাঁওবিলাকৰ লগত একেধৰণে আমি এটা পৰিৱেশত থাকিব পাৰোঁ, তাৰ ব্যৱস্থা কৰিবলৈ মই যত্ন কৰিম আৰু আশা কৰিছোঁ 5টা বছৰত এইখিনি কাম আপোনালোকক কৰি দিব পাৰিম। মই এইখিনিকে ক'লোঁ। এই অঞ্চলৰ বহুত আগৰণীয় ব্যক্তি আছে, প্ৰদীপ স্বৰ্গীয়াই আছে, সুবন চুতীয়া দা আছে, আপোনালোক সকলো আছে। আপোনালোক সকলোৱে এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে এখন মনিটৰিং কমিটি আগতীয়াকৈ বনাই লওক। যাতে ক'ৰবাত কিবা অসুবিধা হ'লে আমি প্ৰথম সেই কমিটিখনৰ লগত যোগাযোগ কৰিম। পৰাখিনি সমস্যা কমিটিখনে সমাধান কৰিব, আৰু নোৱাৰাখিনি SDO লেভেললৈ যাব, মোৰ লেভেললৈ যাব। আমি এই অনুষ্ঠানটো শেষ নোহোৱালৈকে যিমানখিনি কৰিব লাগে আমি চেষ্টা কৰিম। মই এইখিনিকে ক'লোঁ। চালে আপোনালোকে কি ক'লে বিধায়ক মহোদয়। গ'লগৈ, ময়ো ঘৰলৈ গুচি আহিলোঁ। ইমান এটা নেদেখালোঁ আৰু সিহঁতি ঘৰলৈ যোৱাগৈতো। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকক ভাল লাগিলে, মোৰ চেনেলটো একেবাৰে নতুন হয় যিহেতু, ড'ন্ট মাইণ্ড, প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ভিডিঅ'টো অলপ পাৰিলে শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। আৰু আজিলৈ ইমানে, বাই, ধন্যবাদ চোৱাৰ বাবে, বাই বাই।